অসম এখন কৃষি প্ৰধান ৰাজ্য, কিন্তু বৰ্ধিত পশুখাদ্যৰ মূল্য, কৃষি উৎপাদনৰ খৰচ আৰু লাভৰ অনিশ্চয়তাই বহু খেতিয়কক চিন্তিত কৰি তুলিছে। কিন্তু যদি এনে এটা সৰু জলজ উদ্ভিদ থাকে যিয়ে গৰু, হাঁহ, কুকুৰা আৰু মাছৰ উৎকৃষ্ট খাদ্য হিচাপে কাম কৰে, খৰচ কমায় আৰু আয় বৃদ্ধি কৰে, সেই আশ্চৰ্য উদ্ভিদটোৱে হৈছে এজোলা। এজোলা হৈছে এটা সৰু জলজ ফাৰ্ণজাতীয় উদ্ভিদ যি পানীৰ ওপৰত ভাহি থাকে। ইয়াৰ ভিতৰত এনাবিনা নামৰ উপকাৰী নীল সেউজীয়া শৈবাল থাকে, যিয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন সংগ্ৰহ কৰি উদ্ভিদক পুষ্টি যোগায়। এই কাৰণেই এজোলা প্ৰাকৃতিকভাৱে প্ৰটিনেৰে সমৃদ্ধ। এজোলাৰ প্ৰায় 20% পৰা 30% পৰ্যন্ত প্ৰটিন, লগতে কেলছিয়াম, আইৰণ, ভিটামিন এ, B12 আৰু বিভিন্ন খনিজ পদাৰ্থ থাকে। এজোলাৰ উপকাৰিতা। এজোলা উৎকৃষ্ট পশুখাদ্য। এজোলা গৰু, ছাগলী, হাঁহ, কুকুৰা আৰু মাছৰ বাবে উৎকৃষ্ট সম্পূৰক খাদ্য। হাঁহ আৰু কুকুৰা পালন। এজোলা খোৱালে কণী উৎপাদন বৃদ্ধি পায়। মাছ পালন। এজোলাৰ মাছৰ বাবে প্ৰাকৃতিক খাদ্য। এজোলাক জৈৱ সাৰ হিচাপে ধান খেতিত ব্যৱহাৰ কৰিব পাৰি। এজোলা খেতি কেনেকৈ কৰিব? অসমৰ খেতিয়কৰ বাবে এজোলা কিয় প্ৰয়োজন? যদি আপুনি এজন অসমৰ খেতিয়ক, এজোলা উৎপাদন কৰক আৰু লাভ বৃদ্ধি কৰক।